Hello friends, মই আজি যাব ওলালো ভাৰত ভূটান সীমান্তত থকা পিকনিক স্পটত যোৱাৰ নাম হ'ল সৰলপাৰা। তো বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। Ari manu sok manu Sorolpara gaya suami ahi palu dia Sorolpara olop pisate dekha pai jabo sak itu Bhutan pahar hoy Bhutan আহিগুলো সরলপারা আহিগুলো মানুহ গোটেই বাইকাৰ্ছ বিলাক ইয়াত অহা যেন পাওঁ পাইগুলো সরলপাৰা চাওক মানুহবিলাকে গা ধুই আছে ইমান সুন্দৰ প্লেচ হয় ইমান মানুহ হ'ব বুলি ভবাই নাছিলোঁ ইয়াত আহি গম পালোঁ ইমান মানুহ যেন বাইক কাৰ্ছবিলাক গোটেই ইয়াতে আহি গৈছে পানী ভূটানৰ পানী চাওক পানীৰ ভিতৰত পাথৰ দেখা পাই আছোঁ চাওক পানী কিমান চাফা হয় জোতা পিন্ধি আছে সেইকাৰণে পানীত নমা নাই জোতা নহ'লে মই নামি দিলোঁ হয় পানীত সেলফি পইণ্ট বনাই থৈছে নতুনকৈ বনাইছে আই লাভ সৰলপাৰা গোটেই মাছ ধৰাৰ হয় মাছ ধৰাৰ পৰা আহিছে
ইমান মানুহ হ'ব বুলি ভবাই নাছিলোঁ ইয়াত আহি গম পালোঁ ইমান মানুহ যেন বাইক কাৰ্ছবিলাক গোটেই ইয়াতে আহি গৈছে এতিয়া ঘৰত যাম মানে 30 কিলোমিটাৰমান ৰাস্তা বেয়া আছে সেইটো কাৰণে আমি অতি সোনকালে ঘূৰি পাব লাগিব এতিয়া আমি ঘৰত ঘূৰি এতিয়া যাব লাগিব ঘৰত সেইটো আমাৰ মালাধৰ পাৰ্টিকেইটা যা আছে মালাধৰ পাৰ্টি যাব আৰু মালাধৰাত গেদাৰিংটো চাওক গেদাৰিং ৰাস্তাত লগ হৈ আছে